Hello everyone, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। So আপোনালোকে ভাবিছে চাগে মই ক'ত বহি আছোঁ, একদম মৰমি আছে যিটি। So মই আপোনালোকক এটা কথা ক'বলৈ আছিলে যে আমাৰ সৰুকৈ একদম সৰুকৈ দোকান এখন খুলিছে, মানে মিনি দোকান বুলি ক'ব পাৰি আৰু মায়ে খুলিছে। চ' মই তাতে বহি আছোঁ, আমাৰ ঘৰতে খুলিছে মানে। আৰু এতিয়া মই ওলাই মেলি ৰেডি পূজা চাবলৈ যাম। মা মই ভণ্টি এনাই নাযায়, এনাই ঘৰ ৰখিব বোলে। তাৰপিছত আমি খোজকাঢ়িয়ে যাওঁ, আমাৰ লগত আৰু কোনোবা কোনোবি যাব বাৰু মানুহ, মই আপোনালোকক দেখাম। ত' মই আগে আপোনালোকক আমাৰ দোকানখন দেখাই দিছোঁ। এইটো গুড নাইট। অঁ ঠাণ্ডা লাগি লগাই থ'ম বুলি। চ' গাইজ এয়াই ঠাণ্ডা লাগিবতো ভাগ, ঠাণ্ডা লাগিব ওপৰত, নহ'লে বেলেগ কিবা এটা হ'লেও পিন্ধি ল'বি যা, নহ'লে সেই ফ্ৰকটোকে পিন্ধি ল'বি যা। চ' গাইজ এইখনেই আছিলে আমাৰ দোকানখন। মই দেখাইছোঁ আকৌ, কালি মই নতুনকৈ বেগ এটা কিনিছিলোঁ, এইটো মই এইটো লৈ লৈছোঁ বেগটো। আৰু হেৰি মই একেবাৰে আপোনালোকক যাওঁতে লগ পাম, মানে মাহঁত ওলাই আছে, ওলাই হোৱাই নাই মাহঁতক, বহুত এতিয়া আৰু মাজনী। তাৰপাছত মই ওলাই লওক, তাৰপাছত মই তুমি যোৱা আকৌ চোৱাগে। অঁ তুমি অঁ যা চাগে যা, নাযাওঁ। হেল্ল' কৈয়া কাঞ্চন এইফালে আহা, এই ওলাবি মই উলিয়াম। হ'ব গাইজ, আমি আহি পালোহি। এতিয়া আমি খাই জলেপি 8টা বাজিলে এতিয়া, মানে 8:20 হৈছে আৰু। বস্তু একো নিকিনিলোৱে, ইমান দাম বস্তুবোৰ, একো বস্তু কিনিবই নোৱাৰি। ৰিবন এডালতে 50 টকা কৈছে, একদম চিম্পুল ৰিবন দেই, সেইকাৰণে একো বস্তু নিকিনিলোঁ। এনেই চালোঁ আৰু, এনেই চোৱা হ'ল আৰু। অকল কি কিনিছিলোঁ, অকল ভণ্টিয়ে বেগ এটা কিনিলে আৰু মই ফুলি দুযোৰ কিনিলোঁ অকণমানি, সেয়াই। ৰিবন আৰু ৰিবন দুযোৰ আৰু একো নাই। গাইজ ঘৰতে ফুচকা বনাইছিলোঁ মানে আজি মই, ফুচকা বনাইছিলোঁ আজি। চ' বহুত খাব মন গৈ আছিলে ঘৰত বনোৱা ফুচকা। চ' ফাইনেলি আজি ঘৰত ফুচকা বনালোঁ আৰু এতিয়া খাইছোঁ। চ' গাইজ এইটোৱে আছিলে আজিৰ ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আৰু হেৰি ভিডিঅ'টো মই বহুত দিনতে বনোৱা, কিন্তু আজিহে মই এডিট কৰিবলৈ টাইম পাইছোঁ, মানে আজি এডিট কৰিলোঁ। আৰু ঘৰত থাকোঁতে এডিট কৰিবলৈ
মন নাযায় মানে এডিট কৰিবলৈ এলাহ লাগে বহুত। চ' এতিয়া মই এডিট কৰিলোঁ পটককৈ। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। তাৰপিছত আৰু এতিয়া মই ৰেগুলাৰকৈ ভ্লগ দিম বুলি ভাবিছোঁ আৰু। চ' বাই বাই, নেক্সট ভ্লগত লগ পাম।